হেল্ল' গুড মৰ্ণিং সকলোকে হেপী হলি আৰু মই আজি ঘৰত আছোঁ। আজি মৰ্ণিং ৰাতিপুৱাই আৰু বাহঁতৰ ঘৰত কিবা পূজা পাতিছে, তাতে যাম বুলি ভাবিছোঁ। আৰু সেইকাৰণে আজি ৰাতিপুৱাকৈ উঠিছোঁ। এটা টাইমটো বাজে 6:30। কেতিয়াও 6:30 উঠা ছোৱালী নহয় মই, তো ঘৰত উঠিব লাগিব। চাই থাকক। এইফালে আইতাই বনাইছে চাহ, এয়া চাহ বনাই থৈছে আইতাই। আমাৰ ফালে ঠাণ্ডা বহুত বেছি, আৰু আপোনালোকৰ ফালে ঠাণ্ডা কেনেকুৱা জনাব। আৰু মই আছোঁ চাহ, আইতাই যিহেতু জুইত থৈ গৈছে চাই আছোঁ। আৰু আইতাই গা ধুই আছে। মোক বায়ে ফোন কৰি কৈ আছে যে জল্দি আহা জল্দি আহা, কিন্তু আইতাই কৈ আছে যে গা ধুই লওঁ। গালি খাব লাগিবই, সেইটো খাটাং ইমান দেৰিকৈ আহিছে বুলি। চ' তাত গৈ দেখাম, পাৰিলে দেখাম, চাই থাকিব। এইফালে ফাইনেলি আমি গৈ আছোঁ, ভণ্টি আৰু মই। আৰু এইটো ৰাস্তা মই আগতো দেখাইছোঁ আপোনালোকক। এইফালে জোনালী, মোৰ ভণ্টি আৰু মই, আমি দুটাই কথা পাতি গৈ আছোঁ। আৰু এইফালে চাওকচোন, বৰষুণ দিছিলে যিহেতু ৰাস্তাটো বহুত ধুনীয়া চাফা হৈ আছে। আৰু আৰু গাঁৱৰ ৰাস্তা নহয় কওকচোন। আৰু আপোনালোকৰ ফালে কি কয় নাজানো। এইফালে আমাৰ মানে বাহঁতৰ ঘৰত পৰাচিত কৰা পূজা কৰিব, পৰাচিত কৰা। এইফালে বা ঘৰ আহি পাই গ'লোঁ। বা ঘৰ আহি পাই মানে আমি আদা নহৰু পিঁয়াজ জলকীয়া গুচাইছোঁ। আৰু এইফালে খুৰা দাদাহঁতে মিলি কলগছৰ মানে কল পচলা, আপোনালোকে খাইনে জনাবচোন। লোকেল মুৰ্গী আৰু কল পচলা দি মানে পূজা পৰাচিত কৰে। কল পচলা মানে আঠিয়া কলগছৰ যোনটো পচলা হয়, সৰু হয় পুলি, সেইটো হয়। আৰু তাৰপিছত তাৰপৰা খাই বৈ আহি আমি পেহী ঘৰত যাব ওলাইছোঁ। আৰু ৰ'ব, এয়া কল পচলাটো চাওকচোন। তাৰপিছত এইফালে আমি পেহীহঁতৰ ঘৰ আহিছোঁ। আমাৰ পেহাই গালি পাৰি আছে, যিহেতু পেহী আমাক ভাত খুৱাম বুলি মাতিছে। আৰু পেহী ভাত খুৱাব যিহেতু। আৰু আমি পেহী ঘৰত নতুন ঘৰ বনোৱাৰ পৰা অহা নহয়েই। এইফালে পেহীটো দেখিছে নহয়, ৰঙা টিং দেখাটো, এয়া পেহী ঘৰ। আৰু পেহী ঘৰ আহি পালোঁ। তাৰপিছত আজি কি বনাইছে পেহী ঘৰত, আৰু এয়া পেহী ওলাই আহিছে আমাক দেখি, কৈ আছে যে 7টা বজাতে ভাত হ'ল, তহঁতে ইমান দেৰি কৰিছ। আমি পেহীহঁতৰ ঘৰ আহি পালোঁ। এতিয়া ভাত খাবলৈ ৰখি আছোঁ। এইফালে আমাৰ দুষ্ট ল'ৰাটো, তাইক জোকাই আছোঁ। আৰু এইফালে আমি পেহীহঁতৰ ঘৰৰ পাকঘৰটো ইমান ধুনীয়াকৈ পৰিপাতি কৰি ৰাখিছে। তাৰপিছত ঘূৰি আহোঁতেই দিলে নহয় অনিমাই খানা খোৱা। তাৰপিছত আমি হাঁহি মানে ঘৰ পাইছোঁহি। আৰু এতিয়া আমি ফাকুৱা খেলিব যাম। আৰু গোটেই লগাই দিলে চাওকচোন। আৰু ভিডিঅ'টো চাই ভাল পালে লাইক এণ্ড কমেণ্ট শ্বেয়াৰ কৰিব।